আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই পাঠটিৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকলৈ মই লৈ আহিছোঁ। আশা কৰিছোঁ তোমালোকে মোৰ আগৰ ভিডিঅ'টো চাইছা আৰু প্ৰশ্ন উত্তৰসমূহ বুজি পাইছা। এইখিনিতে তোমালোকক এটা কথা জনাব খুজিছোঁ, তোমালোকৰ সমাজ বিজ্ঞান আৰু ইংৰাজী পাঠৰ বাবে তোমালোকে এই চেনেলটো নুৰুল আলম নাজু এই চেনেলটো তোমালোকে ফ'ল' কৰিব পাৰা। ইয়াতে সমাজ বিজ্ঞান আৰু ইংৰাজীৰ পাঠবিলাক ধুনীয়াকৈ দিয়া আছে। অনুশীলনীৰ প্ৰথম প্ৰশ্নটো, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? ইয়াতে এটা বিক্ৰিয়া দিয়া আছে, ৰাসায়নিক বিক্ৰিয়া, আৰু এই বিক্ৰিয়াটোৰ কাৰণে 4টা উক্তি দিয়া আছে। ইয়াৰে ভিতৰত কোন দুটা উক্তি বা কোনকেইটা উক্তি অশুদ্ধ সেইটো সুধিছে। লেড বিজাৰিত হৈছে, কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে আৰু লেড অক্সাইড বিজাৰিত হৈছে। আৰু উত্তৰ হ'ব এ আৰু বি, মানে লেড বিজাৰিত হৈছে আৰু কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ, এটা সংযোজন বিক্ৰিয়াৰ, এটা দ্বি-অপহৰণ বিক্ৰিয়াৰ, এটা বিযোজন বিক্ৰিয়াৰ, এটা অপহৰণ বিক্ৰিয়াৰ। আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব এটা অপহৰণ বিক্ৰিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লৌৰ গুৰিত যোগ কৰা হয়? হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, বিক্ৰিয়া নঘটে, আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। আৰু শুদ্ধ উত্তৰ হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। তলত ইয়াৰ ৰাসায়নিক সমীকৰণটো দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহক কিয় সন্তুলিত কৰিব লাগে? উত্তৰ, সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ল এনে ৰাসায়নিক সমীকৰণ য'ত বিক্ৰিয়ক আৰু বিক্ৰিয়জাত পদাৰ্থত অৰ্থাৎ সমীকৰণৰ দুয়োপক্ষত একে মৌলৰ সমান সংখ্যক পৰমাণু থাকে। ভৰৰ নিত্যতা বিধিমতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। এইকাৰণে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণসমূহ সন্তুলিত কৰিব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। এ, হাইড্ৰজেন গেছে নাইট্ৰজেনেৰে সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। ইয়াৰ বাবে ৰাসায়নিক সমীকৰণটো হ'ব এইটো। ইয়াতে 3টা হাইড্ৰজেন অণু আৰু এটা নাইট্ৰজেন অণু লগ হৈ 2টা এমনিয়াৰ অণু সৃষ্টি কৰিছে। বি, হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এইটো। ইয়াতে 2টা হাইড্ৰজেন ছালফাইডৰ অণু আৰু 3টা অক্সিজেনৰ অণু লগ হৈ 2টা পানীৰ অণু আৰু 2টা ছালফাৰ ডাই অক্সাইডৰ অণুৰ সৃষ্টি হৈছে। চি, বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধক্ষেপ উৎপন্ন কৰে। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এইটো। ইয়াতে 3টা বেৰিয়াম ক্লৰাইডৰ অণু আৰু এটা এলুমিনিয়াম ছালফেটৰ অণু লগ হৈ 2টা এলুমিনিয়াম ক্লৰাইড আৰু 3টা বেৰিয়াম ছালফেটৰ অণুৰ সৃষ্টি হৈছে। ডি, পটাছিয়াম ধাতুৱে পানীৰে সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এইটো। আৰু ইয়াত 2টা পটাছিয়াম অণু আৰু 2টা পানীৰ অণু লগ হৈ 2টা পটাছিয়াম হাইড্ৰক্সাইডৰ অণু আৰু এটা হাইড্ৰজেন গেছৰ অণুৰ সৃষ্টি হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। এই ৰাসায়নিক সমীকৰণটো সন্তুলন কৰিলে এনেকুৱা হ'ব। ইয়াৰ পিছত বি নম্বৰত যিটো আছে এইটো, ইয়াক সন্তুলিত কৰিলে এইটো হ'ব। চি, ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব এইটো। এই ৰাসায়নিক সমীকৰণটোত একচুৱেলি ই অলৰেডি সন্তুলিত হৈয়ে আছে। আৰু ডি,
এই ৰাসায়নিক সমীকৰণটো সন্তুলিত কৰিলে এনেকুৱা হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। এ কেলছিয়াম হাইড্ৰক্সাইড আৰু কাৰ্বন ডাই অক্সাইড লগ হৈ কেলছিয়াম কাৰ্বনেট আৰু পানী উৎপন্ন কৰে আৰু ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ব এইটো CaOH2 প্লাছ CO2 CaCO3 প্লাছ H2O। বি জিংক আৰু চিলভাৰ নাইট্ৰেট লগ হৈ জিংক নাইট্ৰেট আৰু চিলভাৰ গঠন হয়। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ল এইটো Zn প্লাছ 2AgNO3 ZnNO3 হোল 2 প্লাছ 2Ag। চি এলুমিনিয়াম আৰু কপাৰ ক্লৰাইড লগ হৈ এলুমিনিয়াম ক্লৰাইড আৰু কপাৰ উৎপন্ন হয়। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এইটো 2Al প্লাছ 3CuCl2 2AlCl3 প্লাছ 3Cu। ডি বেৰিয়াম ক্লৰাইড আৰু পটাছিয়াম ছালফেট এই দুটাৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম ছালফেট আৰু পটাছিয়াম ক্লৰাইড উৎপন্ন হয় আৰু ইয়াৰ বাবে ৰাসায়নিক সমীকৰণটো হ'ব এইটো BaCl2 প্লাছ K2SO4 BaSO4 প্লাছ 2KCl। ইয়াৰ পিছৰ প্ৰশ্ন তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা। এ পটাছিয়াম ব্ৰমাইড আৰু বেৰিয়াম আয়ডাইড লগ হৈ পটাছিয়াম আয়ডাইড আৰু বেৰিয়াম ব্ৰমাইড সৃষ্টি হয়। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব এইটো 2KBr প্লাছ BaI2 2KI প্লাছ BaBr2। এইটো এটা ডি অপহৰণ বিক্ৰিয়া। বি জিংক কাৰ্বনেটৰ পৰা জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে। ইয়াৰ বাবে ৰাসায়নিক সমীকৰণটো হ'ব এইটো ZnCO3 ZnO প্লাছ CO2 আৰু এইটো এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ। হাইড্ৰজেন আৰু ক্লৰিন লগ হৈ হাইড্ৰজেন ক্লৰাইড গঠন হয়। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব H2 প্লাছ Cl2 2HCl আৰু এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। ডি মেগনেছিয়াম আৰু হাইড্ৰক্লৰিক এচিড লগ হৈ মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ল এইটো Mg প্লাছ 2HCl MgCl2 প্লাছ H2 আৰু এইটো এটা অপহৰণ বিক্ৰিয়া। ইয়াৰ পিছৰ প্ৰশ্ন তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। উত্তৰ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ বা শক্তিৰ উদ্ভৱ হয় তেনেবোৰ বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে প্ৰাকৃতিক গেছৰ দহন এটা তাপবৰ্জী বিক্ৰিয়া। ইয়াতে প্ৰাকৃতিক গেছৰ দহনৰ ৰাসায়নিক বিক্ৰিয়াটো দিয়া হৈছে মিথেন আৰু অক্সিজেন লগ হৈ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হৈছে আৰু এই বিক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়। যিবোৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'বলৈ বাহ্যিক শক্তিৰ প্ৰয়োজন বা শক্তিৰ শোষণ হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। উদাহৰণস্বৰূপে বগা চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত মটিয়া ৰঙৰ হয়। ইয়াৰ ৰাসায়নিক সমীকৰণটো হ'ব এইটো। ইয়াত শক্তি শব্দটোৱে তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰ কথা বুজাইছে। ইয়াৰ পিছৰ প্ৰশ্ন শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা। উত্তৰ জীয়াই থাকিবলৈ আমাক শক্তিৰ প্ৰয়োজন আৰু এই শক্তি আমি খোৱা খাদ্যৰ পৰা আহৰণ কৰোঁ। হজম প্ৰক্ৰিয়াত খাদ্যবস্তু গ্লুক'জৰ দৰে সৰল পদাৰ্থলৈ ভাগি যায়। এই গ্লুক'জ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে আৰু ইয়াকে শ্বসন বোলে। যিহেতু এই গোটেই প্ৰক্ৰিয়াটোত শক্তিৰ উৎপত্তি হয় সেয়ে শ্বসনক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। শ্বসনৰ যিটো ৰাসায়নিক সমীকৰণ হ'ব সেইটো ইয়াত দিয়া হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। উত্তৰ বিযোজন বিক্ৰিয়াত এটা যৌগৰ পৰা দুই বা ততোধিক পদাৰ্থৰ সৃষ্টি হয় আৰু এই বিক্ৰিয়া সংঘটিত হ'বলৈ শক্তিৰ প্ৰয়োজন হয়। আনহাতে সংযোজন বিক্ৰিয়াত দুই বা ততোধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থৰ সৃষ্টি হয় আৰু শক্তি উৎপন্ন হয়। এইবাবেই বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়। বিযোজন বিক্ৰিয়াৰ উদাহৰণ কেলছিয়াম কাৰ্বনেট যেতিয়া গৰম কৰা হয় তেতিয়া কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু সংযোজন বিক্ৰিয়াৰ উদাহৰণ হাইড্ৰজেন আৰু অক্সিজেন লগ হৈ পানী আৰু শক্তিৰ সৃষ্টি হয়। ইয়াৰ পিছৰ প্ৰশ্ন
তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা উত্তৰ তাপৰ দ্বাৰা বিযোজন যেতিয়া লেড নাইট্ৰেট তীব্ৰভাৱে গৰম কৰা হয় তেতিয়া এই লেড মনক্সাইড নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেনলৈ বিযোজিত হয় ইয়াৰ ৰাসায়নিক সমীকৰণ এইটো পোহৰৰ দ্বাৰা বিযোজন বগা সিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত মটিয়া ৰঙৰ সিলভাৰ আৰু ক্লোৰিন গেছলৈ বিযোজিত হয় আৰু ইয়াৰ ৰাসায়নিক সমীকৰণ হ'ব এইটো বিদ্যুতৰ দ্বাৰা বিযোজন গলিত সোডিয়াম ক্লৰাইডৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে সোডিয়াম আৰু ক্লোৰিন উৎপন্ন হয় আৰু ইয়াৰ বাবে ৰাসায়নিক সমীকৰণ হ'ব এইটো ইয়াৰ পিছৰ প্ৰশ্ন অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা উত্তৰ অপহৰণ বিক্ৰিয়াত এটা বেছি সক্ৰিয় মৌলই তাতকৈ কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে আনহাতে দ্বি অপহৰণ বিক্ৰিয়াত অংশগ্ৰহণ কৰা যৌগ দুটাৰ মাজত আয়নৰ সাল সলনি ঘটে আৰু দুটা নতুন যৌগৰ সৃষ্টি কৰে অপহৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ল এইটো ইয়াতে আইৰণ আৰু কপাৰ সালফেটৰ মাজত বিক্ৰিয়া ঘটি আইৰণ সালফেট আৰু কপাৰ উৎপন্ন হৈছে দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত বিক্ৰিয়া ঘটি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ সৃষ্টি হৈছে ইয়াৰ পিছৰ প্ৰশ্ন সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা উত্তৰ ৰাসায়নিক বিক্ৰিয়াটো হ'ব সিলভাৰ নাইট্ৰেট প্লাছ কপাৰ নাইট্ৰেট প্লাছ সিলভাৰ এইটো হ'ব ইয়াৰ ৰাসায়নিক বিক্ৰিয়া আৰু এই বিক্ৰিয়াটো সন্তুলিত ৰূপত দিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্ন অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা উদাহৰণ দি ব্যাখ্যা কৰা উত্তৰ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তেনেবোৰ বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণ সোডিয়াম সালফেটৰ দ্ৰৱ আৰু বেৰিয়াম ক্লৰাইডৰ দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱৰ লগতে বেৰিয়াম সালফেটৰ অদ্ৰাব্য বগা অধক্ষেপ উৎপন্ন হয় ইয়াৰ ৰাসায়নিক বিক্ৰিয়া এইটো সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইড লগ হৈ বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড উৎপন্ন হয় ইয়াতে বেৰিয়াম সালফেট ই অধক্ষেপ হিচাপে পাত্ৰৰ তলিত জমা হ'ব আৰু সেইকাৰণে এইটো বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন অক্সিজেন লাভ হোৱা আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ সহ ব্যাখ্যা কৰা এ জাৰণ বি বিজাৰণ উত্তৰ জাৰণ কোনো এটা পদাৰ্থত অক্সিজেন যোগ হোৱাকে জাৰণ বোলা হয় উদাহৰণ কপাৰ পাউডাৰ গৰম কৰিলে ক'লা ৰঙৰ কপাৰ অক্সাইড উৎপন্ন হয় ইয়াৰ ৰাসায়নিক সমীকৰণ হ'ব এইটো ইয়াত কপাৰে অক্সিজেন লাভ কৰি কপাৰ অক্সাইডলৈ জাৰিত হৈছে উত্তপ্ত কপাৰ অক্সাইডৰ লগত হাইড্ৰজেন গেছে বিক্ৰিয়া কৰি কপাৰ আৰু পানী উৎপন্ন কৰে ইয়াত হাইড্ৰজেনে অক্সিজেন লাভ কৰি পানীলৈ জাৰিত হৈছে বি বিজাৰণ কোনো এটা পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যোৱাকে বিজাৰণ বুলি কোৱা হয় উদাহৰণ এই বিক্ৰিয়াটোত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰলৈ বিজাৰিত হৈছে এই বিক্ৰিয়াটোত কপাৰ অক্সাইড আৰু হাইড্ৰজেনে বিক্ৰিয়া কৰি কপাৰ আৰু পানী উৎপন্ন কৰিছে আৰু এই বিক্ৰিয়াটোত কপাৰ অক্সাইডে কি কৰিছে অক্সিজেন হেৰুৱাইছে আৰু কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰলৈ বিজাৰিত হৈছে জিংক অক্সাইডৰ লগত কাৰ্বনে বিক্ৰিয়া কৰাৰ ফলত জিংক আৰু কাৰ্বন মনক্সাইড উৎপন্ন হৈছে এই বিক্ৰিয়াটোত জিংক অক্সাইডে অক্সিজেন হেৰুৱাই জিংকলৈ বিজাৰিত হৈছে ইয়াৰ পিছৰ প্ৰশ্ন এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল মৌল এক্স আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা উত্তৰ মৌল এক্স হ'ল কপাৰ আৰু উৎপন্ন হোৱা যৌগটোৰ নাম কপাৰ অক্সাইড ইয়াৰ পিছৰ প্ৰশ্ন লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় উত্তৰ লোৰ বস্তুবোৰ বায়ুত মুকলিকৈ থাকিলে বায়ুত থকা জলীয় বাষ্প আৰু অক্সিজেনৰ সংস্পৰ্শত মামৰে ধৰে আৰু ইয়াৰ ক্ষয়ীভৱন হয় সেয়ে মামৰ নধৰিবলৈ লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিয়া হয় এই ৰঙৰ প্ৰলেপটোৱে লোৰ বস্তুবোৰক জলীয় বাষ্প আৰু অক্সিজেনৰ পৰা সুৰক্ষা প্ৰদান কৰে ইয়াৰ পিছৰ প্ৰশ্ন তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়
উত্তৰ নাইট্ৰজেন এবিধ সম্ভ্ৰান্ত গেছ, সেয়ে ই সহজতে কাৰোৰে লগত বিক্ৰিয়া নকৰে। আনহাতে অক্সিজেনে অতি সহজে খাদ্যত থকা তেল আৰু চৰ্বিৰ লগত বিক্ৰিয়া কৰি খাদ্যবস্তুৰ জাৰণ ঘটায়। ফলত খাদ্যবস্তুবোৰ সোনকালে বেয়া হৈ যায়। সেয়ে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় যাতে পেকেটত থকা অক্সিজেনখিনি বাহিৰ হৈ যায় আৰু খাদ্যবস্তুখিনি ভালে থাকে। ইয়াৰ পিছৰ প্ৰশ্ন, এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। এ ক্ষয়ী ভৱন, বি চৰ্বিৰ দুৰ্গন্ধিতা। উত্তৰ এ ক্ষয়ী ভৱন। ধাতু এটাৰ পৃষ্ঠ তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় যাব ধৰা প্ৰক্ৰিয়াটোকে ক্ষয়ী ভৱন বুলি কোৱা হয়। ক্ষয়ী ভৱন প্ৰধানকৈ ধাতুটো অক্সিজেনৰ দ্বাৰা জাৰিত হোৱাৰ বাবে সংঘটিত হয়। লোত মামৰে ধৰা প্ৰক্ৰিয়াটো ক্ষয়ী ভৱনৰ এটা উদাহৰণ। যেতিয়া লোৰ বস্তু বহুদিনলৈ সেমেকা বায়ুত ৰাখি থোৱা হয়, তেতিয়া বায়ুত থকা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি লো জাৰিত হৈ আইৰণ অক্সাইড উৎপন্ন হয় আৰু ইয়াকে আমি মামৰ বুলি কওঁ। ক্ষয়ী ভৱনৰ বাবে গাড়ী, মটৰ, দলং, লোৰ বিভিন্ন বস্তু, জাহাজ আদি নষ্ট হয়। লোৰ ক্ষয়ী ভৱন এটা গুৰুতৰ সমস্যা আৰু ইয়াৰ বাবে আমাৰ বহুতো আৰ্থিক ক্ষতি হয়। সেয়ে লোত মামৰে নধৰিবলৈ লোৰ বস্তুবিলাকৰ ওপৰত ৰঙৰ প্ৰলেপ দিয়া হয়। বি চৰ্বিৰ দুৰ্গন্ধিতা। চৰ্বি বা তেলত ৰন্ধা খাদ্যবস্তু বহুদিনলৈ ৰাখি থ'লে ইয়াৰ পৰা এবিধ বেয়া গুণ ওলাবলৈ ধৰে। খাদ্যত থকা তেল বা চৰ্বি যেতিয়া জাৰিত হোৱা বাবে এই গুণ ওলায় আৰু ইয়াৰ স্বাদৰ পৰিৱৰ্তন ঘটে। ইয়াকে দুৰ্গন্ধিতা বুলি কোৱা হয়। বায়ুৰ অক্সিজেনে চৰ্বি বা তেলজাতীয় পদাৰ্থৰ জাৰণ ঘটাই দুৰ্গন্ধিতাৰ সৃষ্টি কৰে। খাদ্যবস্তু সহজে জাৰিত নহ'বলৈ কিছুমান পদাৰ্থ যোগ কৰা হয়। ইয়াক প্ৰতিজাৰক বুলি কোৱা হয়। তাৰ উপৰিও বায়ুৰ ঊৰ্ধ্বপাত্ৰত খাদ্যবস্তু ৰাখিলে জাৰণ মন্থৰ হয় আৰু খাদ্যবস্তুখিনি বহুদিনলৈ ভালে থাকে। কিছুমান খাদ্যৰ পেকেটত খাদ্যবস্তুৰ জাৰণ নঘটিবলৈ নাইট্ৰজেন গেছ ভৰাই থোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ ইমানখিনিয়ে। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে উপকৃত হ'বা। তোমালোকে ভিডিঅ'টো ভালদৰে চাই এই প্ৰশ্ন উত্তৰসমূহ বহীত লিখি ল'বা আৰু কিবা যদি নুবুজা থাকে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা। মই পৰ্যায়ক্ৰমে এই চেনেলটোত তোমালোকৰ বিজ্ঞানৰ প্ৰতিটো পাঠৰ প্ৰশ্ন উত্তৰৰ লগতে পাঠবিলাকৰ এক্সপ্লেনেশ্যন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।